নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আজি যিটো DME টেকনিক্যাল এক্সাম হৈ গৈছে, DME টেকনিক্যাল এক্সামটো তাত কি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবিলাক চাম আৰু এই ভিডিঅ'টোত আজি GK ছেকশ্যনটো চাম আৰু নেক্সট ভিডিঅ'ত মেথছ আৰু বাকী পাৰ্টখিনি লৈ অহা হ'ব। গতিকে প্ৰথম কুৱেশ্যনটো চাওকচোন কি দিছে। হুইচ ওৱান অফ দ্য ফলোয়িং 21 নম্বৰৰ পৰা আৰম্ভ হৈছে GK। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন A2 এছিয়া। তাৰপিছত 22 নম্বৰটো চাওক। হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটী? গুৱাহাটীৰ পুৰণি নামটো সুধিছে, চি হ'ব প্ৰাগজ্যোতিষপুৰ। 23 নম্বৰ কুৱেশ্যনটো চাওক। হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনটছ ইজ নাও ষ্ট্ৰেণ্ডেড ইন স্পেচ ডিউ টু টেকনিকেল প্ৰব্লেম? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? সুনিতা উইলিয়ামছ হৈ যাব। তাৰপিছত নেক্সট 24 নম্বৰ কুৱেশ্যন চাওক। হুৱেৰ উইল দ্য নেক্সট ছামাৰ অলিম্পিক গেমছ গোয়িং টু বি হেল্ড ইন 2028? যিটো 2028 চনৰ ছামাৰ অলিম্পিক হ'ব সেইটো ক'ত হ'ব সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 লছ এঞ্জেলেছ। তাৰপিছত নেক্সট 25। হু ৰড দ্য বুক ফ্ৰীডম এট মিডনাইট? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D2 হৈ যাব। কি হ'ব? ডমিনিক লেপেৰ এণ্ড লেৰী কলিন্স, অপশ্যন D2। নেক্সট 26 নম্বৰ ইফালে আছে। 26 কি দিছে? হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? আহোম সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল? তেওঁ হ'ব আমাৰ পুৰন্দৰ সিংহ। তাৰপিছত 27 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG? LPGৰ সম্পূৰ্ণ ৰূপটো সুধিছে। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ, অপশ্যন B। তাৰপিছত নেক্সট 28। হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভা? এটা কমন কুৱেশ্যন আৰু এইটো কি হ'ব? ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তাৰপিছত 29। হাউ মেনি স্প'ক্স আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ? অশোক চক্ৰত মুঠ কিমানডাল দণ্ড থাকে? শুদ্ধ উত্তৰ অপশ্যন A2 হ'ব 24 ডাল। তাৰপিছত 30 নম্বৰ কুৱেশ্যন। হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনেস্কো লোকেটেড? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন A2 পেৰিছত আছে। তাৰপিছত নেক্সট 31 কুৱেশ্যন। মেলেৰিয়া ইজ কজড বাই এ টাইপ অফ প্ৰটজোৱা, অপশ্যন C2 শুদ্ধ উত্তৰ। 32। হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল? তলৰ কোনটো তাৰমানে মেটেলৰ ধৰ্ম নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D2 হৈ যাব নন চনৰাছ, অপশ্যন D। তাৰপিছত 33 কুৱেশ্যনটো চাওক কি দিয়া আছে। হুইচ অফ দ্য ফলোয়িং ইজ এ ফচিল ফুৱেল? তলৰ কোনটো এটা জীৱাশ্ম তাৰমানে শক্তিৰ উৎস? শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন B2 কয়লা। তাৰপিছত 34। হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ ফ্লাৱাৰ? যিটো ফুলৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট তলৰ কোনটো এইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ C2 হৈ যাব, ষ্টেমিনটো শুদ্ধ উত্তৰ। তাৰপিছত 35। নিউক্লিয়াছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ এ চেল? এইটো নিউক্লিয়াছটো ক'ত পাওঁ? আমি অপশ্যন A নিউক্লিয়াছতে পোৱা যায়। তাৰপিছত 36টো কি দিছে? ক্ল'ৰফিল পিগমেণ্ট প্ৰেজেণ্ট ইন দ্য লিভছ অফ গ্ৰীণ প্লেণ্টছ ইজ এছেঞ্চিয়েল ফৰ? অপশ্যন কি শুদ্ধ হ'ব ইয়াৰ কাৰণে? অপশ্যন C ফটোচিনথেচিছ, যিটো আমাৰ সালোক সংশ্লেষণ, ফটোচিনথেচিছ। তাৰপিছত 37। দ্য এনিমেলছ হুইচ গিভ বাৰ্থ টু য়ং ওৱানছ ডাইৰেক্টলি আৰ কল্ড? তাৰমানে কি? যিটো জন্তুৱে তাৰমানে একদম ডাইৰেক্টলি সন্তান জন্ম দিয়ে নাইবা পোৱালি জন্ম দিয়ে সেই জীৱটোক কি বুলি কোৱা হয়? ভিভিভেৰাছ এনিমেল, অপশ্যন B2 শুদ্ধ উত্তৰ। তাৰপিছত 38। এ ফ'ৰ্চ কেন চেঞ্জ কি হ'ব? মানে এটা শক্তিয়ে কি পৰিৱৰ্তন কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ষ্টেট অফ মশ্যন, অপশ্যন D2 শুদ্ধ উত্তৰ। 39টো চাওক। চাউণ্ড নিডছ ফৰ প্ৰপাগেশ্যন? তাৰমানে শব্দক এটা তাৰমানে মিডিয়াম লাগে প্ৰপাগেশ্যন হ'বৰ কাৰণে। তাৰপিছত 40 নম্বৰ কুৱেশ্যন। এংগল অফ ইনচিডেন্স অফ লাইট অন এ মিৰৰ ইজ অলৱেজ ইকুৱেল টু দ্য কি হ'ব? শুদ্ধ উত্তৰ হ'ব এংগলছ অফ ৰিফ্লেকশ্যন, অপশ্যন B। নেক্সট 41 নম্বৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো এটা তাৰমানে গ্ৰীণ হাউচ
গেছ হয়, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন C2 হ'ব, কাৰ্বন ডাই অক্সাইড। ডায়মণ্ড ইজ এ ফৰ্ম অফ, ডায়মণ্ডটো এটা কিহৰ প্ৰকাৰ? কাৰ্বনৰ প্ৰকাৰ। তাৰপিছত 43, হুৱেন হাইড্ৰক্লৰিক এচিড ৰিয়েক্টছ উইথ দ্য এলকালি ছ'ডিয়াম হাইড্ৰক্সাইড হুইচ অফ দ্য ফলোয়িং ইজ প্ৰডিউচ? অপশ্যন ইয়াৰ কাৰণে শুদ্ধ হ'ব C2, ছ'ডিয়াম ক্লৰাইড। তাৰপিছত 44 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং হৰম'নছ ৰিডিউচেছ ব্লাড চুগাৰ ইন আৱাৰ বডি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ইনচুলিন হৈ যাব। নেক্সট 45 নম্বৰ কুৱেশ্যন, হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ ইন এ হিউমেন হাৰ্ট? মানুহৰ যিটো হৃদযন্ত্ৰত কেইটা কোঠালি থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D2, 4টা। তাৰপিছত নেক্সট 46 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজড বাই ৰেবিছ ভাইৰাছ? যিটো ৰেবিছ ভাইৰাছে এটা ডিজিজ বেমাৰ সৃষ্টি কৰে, সেই বেমাৰটোৰ নাম কি? হাইড্ৰফোবিয়া, অপশ্যন A2 শুদ্ধ উত্তৰ। তাৰপিছত 47, হুইচ অফ দ্য ফলোয়িং ইজ এ ডাক্টলেছ গ্লেণ্ড? এইটো আমি কেইদিনমান আগতে আমি এটা ভিডিঅ' বনাই দিছিলোঁ, কোনটো তাৰমানে তলৰ এটা নলিকাবিহীন গ্ৰন্থি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C, পিটুইটাৰী গ্লেণ্ড। তাৰপিছত 48, কিডনী ইজ এ পাৰ্ট অফ, কিডনীটো এটা কিহৰ অংশ হয়? ইয়াৰ শুদ্ধ উত্তৰ এক্সক্ৰিটৰী ছিষ্টেম। তাৰপিছত 49, দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন C ইন আৱাৰ বডি কজেছ, ভিটামিন চিৰ অভাৱত তলৰ কোনটো ৰোগ হয়? স্কাৰ্ভি, অপশ্যন B2। নেক্সট লাষ্ট কুৱেশ্যন 50, হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ? তলৰ কোনটো এটা তাৰমানে সেই আৰু সংস্পৰ্শিত হোৱা বেমাৰ? শুদ্ধ উত্তৰ কি হ'ব? এইটো অপশ্যন D2, মিজেলছ। গতিকে এইকেইটাই জিকে আৰু ছায়েন্সৰ কুৱেশ্যন আছিল। ধন্যবাদ।